মোৰ মতা মানুহজনৰ পৰিয়ালত যিমানখিনি বেমাৰী আছে সবক উঠাই লওক। সব গ'ল উঠি গ'ল। এই মা আপুনি চিন্তা কৰিব নালাগে। দেউতা মোৰ মাইকী মানুহক গৈ এতিয়াই গৈ পিনি ক'ম। মাইকী মানুহে বহুত একদম বিশ্বাসত প্ৰাৰ্থনা কৰে। তাই মানে যিবোৰ প্ৰাৰ্থনা কৰে বহুত মানুহ ভাল হৈছে। মই কৈ দিম বাৰু। ভাল হৈ যাব চিন্তা কৰিব নালাগে। ঠিক আছে হ'ব বাৰু। কি ক'ম আৰু। কি হ'ল ইমান মন মাৰি আহিছে যে? এই মানে আমাৰ দেউতা গা ভাল নাই, একদম কি হ'ল জানো, এই মাথা ঘূৰাই পৰি গৈছে। চিন্তা কৰিব নালাগে। মই এতিয়াই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো আপোনাৰ যাতে জল্দি ভাল হৈ যাব। তুমিয়ে প্ৰাৰ্থনা কৰি দিয়াচোন যাতে ভাল হওক। ঠিক আছে। আহিলে। এতিয়া আপোনাৰ দেউতা কেনেকুৱা? দেউতা অলপ আৰাম পালে। এতিয়া আকৌ এই আমাৰ ঘৰৰ মামা পৰি পিনি দুখ পালে না আঁঠুটোতে। ঠিক আছে মই এতিয়াই গৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো আপোনাৰ মামা জল্দি ঠিক হৈ যাব। তুমি অলপ প্ৰাৰ্থনা কৰি দিয়াচোন। যাতে ভাল পাওক সি। এতিয়া আপোনাৰ মামা কেনেকুৱা আছে? কি ক'ম আৰু, এই মামা অলপ আৰাম পাইছিলেহে। এতিয়া আকৌ ঘৰত গৈ সেই আইতা আকৌ পৰিলে নহয়। আইতা পৰি পিনি গোটেই কঁকালটোতে দুখ পালে। ঠিক আছে মই এতিয়াই গৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো যাতে আপোনালোকৰ ফেমিলিটো সোনকালে ভাল হৈ যায়। কৈ দিয়া যাতে আৰাম পাওক। আৰে তুমি কি কৰিলা, একদম গোটেই শেষ কৰি দিলা একেবাৰে। মোৰ গোটেই পৰিয়ালে শেষ হৈ গ'ল একেবাৰে। আৰে তুমি প্ৰথমে মোক এইটো কোৱা, তুমি কি বুলি প্ৰাৰ্থনা কৰিছিলা? আৰে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো ভাল হ'বলৈ। আৰু কি বুলি প্ৰাৰ্থনা কৰিছাতো বুজিছো, তুমি কি বুলি কৈছিলা ভগৱানক? কি ক'ম আৰু, আপোনালোকৰ ফেমিলিতো ইটো বেমাৰ ওলায়ে থাকে। মই ক'লো মোৰ মতা মানুহজনৰ পৰিয়ালত যিমানখিনি বেমাৰী আছে সবক উঠাই লওক। সব গ'ল উঠি গ'ল। আৰে আপুনি চিন্তা কৰিব নালাগে, মই আকৌ প্ৰাৰ্থনা কৰিম আপোনালোকৰ ফেমিলিটোৱে সৰগত যাতে ভালকৈ স্থান পায়। আৰু প্ৰাৰ্থনা নকৰিবি নহ'লে এই নৰকতো ঠাই নাপাব। নালাগে কৰিব নালাগে।